নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ আৰু এটা নতুন শিক্ষামূলক ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। অসম চৰকাৰৰ তৰফৰ পৰা 1 লাখ নিযুক্তিৰ অংশ হিচাপে অসমৰ শিক্ষা বিভাগত প্ৰায় 17,000 নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ পাইছে, য'ত এলপি আৰু পোষ্ট গ্ৰেজুৱেটৰ শিক্ষকৰ বাবে বিজ্ঞাপন ইতিমধ্যে প্ৰকাশ পালে, য'ত এলপিইউপিৰ বাবে মুঠ 9,354টা পদৰ বিজ্ঞাপন প্ৰকাশ পাইছে। ইতিমধ্যে অনলাইন প্ৰক্ৰিয়া শেষ হ'ল। আজি অন্তিম দিন। আজি অনলাইন প্ৰক্ৰিয়াৰ অন্তিম দিন। যিসকল কেণ্ডিডেটে 2019-ৰ আগত বা ৰিভলিউশ্যনৰ পিছত পাছ কৰা কেণ্ডিডেটে ইতিমধ্যে অনলাইন প্ৰক্ৰিয়াৰ যোগেদি তেওঁলোকৰ আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিলে, আৰু যিখিনি এতিয়ালৈকে আবেদন কৰা নাই, আজি অন্তিম দিন, অতি সোনকালে আবেদন কৰি লওক। লগতে এতিয়া অনলাইন প্ৰক্ৰিয়া শেষ হোৱাৰ পিছত আপোনালোকৰ ভেৰিফিকেশ্যনৰ কাম আৰম্ভ হ'ব। যিসকল কেণ্ডিডেটে যিটো ফোন নম্বৰ দি ভেৰিফিকেশ্যন কৰিছিল, এইটো ফোন নম্বৰ আপোনালোকৰ লগত ৰাখিব, কাৰণ ডিৰ ফালৰ পৰা আপোনালোকে যিখিনি ডকুমেণ্টছ আপলোড কৰিছে, যদি ডকুমেণ্টছত ক'ৰবাত কিবা গণ্ডগোল হয় বা কিবা অলপ যদি ক্লিয়াৰ নহয়, দেখাত যদি অস্পষ্ট হয়, তেতিয়াহ'লে ডিৰ ফালৰ পৰা এইটো ভেৰিফিকেশ্যনৰ কাৰণে ফোন কৰিব পাৰে আপোনালৈ। সেইকাৰণে আপুনি যিটো নম্বৰ ব্যৱহাৰ কৰিছিল এপ্লিকেশ্যনত, এইটো নম্বৰ আপোনাৰ নিজৰ লগত ৰাখিব, কাৰণ কেতিয়া ডিৰ ফালৰ পৰা ফোন কৰে, কেতিয়াবা ফোন কৰিব পাৰে। সেইকাৰণে আপোনাৰ নিজৰ লগত ৰাখিব, কাৰণ হয়তো আপোনাক ফোন কৰি নাপাব পাৰে বা পিছত হয়তো আপোনাক ফোন নকৰিব পাৰে। সেইকাৰণে আপুনি নিজৰ লগত ৰাখিব আৰু মোবাইলটো চেক কৰি থাকিব। এতিয়া কিছুমান শিক্ষক শিক্ষয়িত্ৰী মোলৈ মেছেজ দিছিল যে তেওঁলোকৰ মেইল অহা নাই বা মোবাইলত মেছেজ অহা নাই, কিন্তু চিন্তাৰ কোনো কাৰণ নহয়। মেইল বা মেছেজ নাহিলে কোনো চিন্তাৰ কাৰণ নাই, কাৰণ আপোনালোকে যদি এপ্লিকেশ্যন নাম্বাৰ আৰু লগতে পাছৱৰ্ডটো যি লগইন কৰি আপোনালোকে একনলেজমেণ্টটো যদি ডাউনলোড কৰিব পাৰিছে, তেতিয়াহ'লে কোনো চিন্তাৰ বিষয় নহয়, কাৰণ আপোনালোকে নিজৰ একনলেজমেণ্টটো ডাউনলোড কৰি ৰাখিব। এইখিনিতে এটা কথা কওঁ, এতিয়া ভেৰিফিকেশ্যন কমপ্লিট হোৱাৰ পিছত প্ৰভিজনেল মেৰিট লিষ্ট ওলাব। খুব সম্ভৱত মে' মাহৰ আগতে এইটো বিজ্ঞাপনৰ কাম কমপ্লিট হ'ব শিক্ষা বিভাগৰ। গতিকে আপোনালোকৰ মে' মাহৰ আগতে কমপ্লিট হৈ যাব কামখিনি। ভেৰিফিকেশ্যনৰ পিছত মেৰিট লিষ্ট ওলাব, প্ৰভিজনেল মেৰিট লিষ্ট। তাৰপিছত মে' মাহৰ পৰাই কাম ষ্টাৰ্ট হ'ব বা মে' মাহৰ আগলৈকে কি হৈ যাব, কমপ্লিট হৈ যাব। গতিকে আপোনালোকে কেতিয়াবা DWৰ ফালৰ পৰা ফোন কৰিব পাৰে। সেইকাৰণে আপোনালোকে সদায় মোবাইলটো লগত ৰাখিব। কেতিয়াবা ফোন কৰি আপোনাৰ ডকুমেণ্টছৰ বিষয়ে সুধিব পাৰে বা আপোনালোকৰ ডকুমেণ্টছ ৰিআপলোড কৰিব পাৰে। যিখিনি ডকুমেণ্টছ আপোনালোকে আপলোড কৰিছে, হয়তো যিটো ডকুমেণ্টছ ক্লিয়াৰ হোৱা নাই বা স্পষ্ট দেখাত বা কিবা অসুবিধা হৈছে, এইখিনি আকৌ হয়তো আপলোড কৰিবলৈ ক'ব বা মেইল যোগে পঠোৱাব ক'ব। ডিৰ ফালৰ পৰা যিটো অফিচিয়েল মেইল, এইটোত পঠোৱাব পাৰে বা ডিই আপোনালোকক আপলোড কৰিবও দিব পাৰে। তো এইকাৰণে আপোনালোকৰ এইটো সতৰ্ক থাকিব লাগিব। কেতিয়াবা ডিৰ ফালৰ পৰা আপোনাক ফোন কৰি এইখিনি ইনফৰ্ম কৰে। তো এইকাৰণে আজিৰ ভিডিঅ'টোত এইটো এটা গুৰুত্বপূৰ্ণ আলোচনা আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে নিশ্চয় এটা লাইক কৰিব। লগতে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেতিয়াহ'লে আজি ইমানতে সামৰিছোঁ। পিছৰ আৰু এটা ভিডিঅ'ত লগ পাম। ধন্যবাদ।